হেল্ল', হয় মই দাসে কৈছিলোঁ। মোৰ অলপ কামৰ প্ৰয়োজন হৈছিল। এতিয়া কোম্পানী চলোৱাত বহুত অসুবিধা হৈ গৈছে। এমপ্লয়ী কিছুমান ওলাই গৈছে, গতিকে অলপ ভাল সৎ ধৰণৰ এমপ্লয়ী মই চাৰ্চত আছোঁ। হয় চাই আছোঁ। ঠিক আছে, মই আপোনাক কল কৰিম। থেংক ইউ। কাঞ্চা, হয় কাঞ্চা। ছাৰ। এই কোনোবা আহিছে, দৰজাখন খুলি দিয়াচোন। ছাৰ। ছাৰ আহিব পাৰিমনে? আহা। ক'ৰ পৰা আহিছা তোমালোক? ছাৰ আমি এই চহৰৰে। ছাৰ বহিব পাৰিমনে? ঠিক আছে, বহা। কিয় আহিলা তোমালোক? ছাৰ আমি শিক্ষিত নিবনুৱা। ছাৰ আমাৰ ঘৰৰ অৱস্থাটো খুব বেয়া। ছাৰ আপোনাৰতো ডাঙৰ ব্যৱসায় আছে। তো ছাৰ আমাক কাম এটা দিয়াহেঁতেন ভাল আছিল। মোৰ ডাঙৰ ব্যৱসায় আছে, সেইটো চবেই জানে। কিন্তু কথা হ'ল মোৰ মানুহৰ প্ৰয়োজন। কথা হ'ল মোৰ লগত কাম কৰিবলৈ সততা লাগিব, সততা। কাৰণ মই বহুত বেইমানি কৰা বেইমান এমপ্লয়ীক পঠিয়াই দিছোঁ। গতিকে মই তোমালোকক কাম দিয়াত মোৰ আপত্তি নাই, কিন্তু সততা লাগিব। কাৰণ যদি সততা নাথাকে মোৰ এই বিশাল ব্যৱসায় পানীত জাহ যাব। গতিকে মই চিন্তা এটা কৰোঁ বাৰু। ছাৰ আপুনি চিন্তা কৰাৰ কথা নাই ছাৰ, আমাক আপুনি যেনে তেনে কাম এটা দিয়ক ছাৰ। ঠিক আছে, মোৰ একো আপত্তি নাই। হয়, মই তোমালোকক কাম এটা দিম। ঠিক আছে ছাৰ। কিন্তু কামটো দিম, তাৰ কাৰণে তোমালোকে কিছু পৰীক্ষা দিব লাগিব। বা ঠিক আছে, এটা কাম কৰা, কাঞ্চা ছাৰ। মোলৈ বেগ এটা লৈ আহচোন। ঠিক আছে ছাৰ। শুনা, মই অলপ ড্ৰিংকছ কৰোঁ। হয় ছাৰ। তোমালোকে সেই কথাটো বেয়া নাপাবা। মই সুধিবলৈ পাহৰিয়ে গ'লোঁ, তোমালোকে অলপ ড্ৰিংকছ কৰিবা নেকি? না ছাৰ নকৰোঁ দিয়ক। ঠিক আছে, নকৰা খুব ভাল কথা। এই ড্ৰিংকছ কৰা নিয়মটো বহুত বেয়া। মই তোমালোকক পৰীক্ষা কৰি চালোঁ। হয় ছাৰ। তোমালোকে কি কৰা কি নকৰা। ভাল, তুমি আৰু তোমালোক দুইজনে মোৰ পৰীক্ষাত পাছ কৰিলা। তোমালোক কালিৰ পৰা কামত জইন কৰিব পাৰিবা। এতিয়া তোমালোকক দৰমহা কিমান লাগিব সেইটো মই চাই চিতি মই জনাম। এটা কাম কৰা, ছাৰ। তোমালোকৰ ইয়াতে ফোন নাম্বাৰ আৰু ফুল এড্ৰেছ তোমালোকে কৰি থৈ যোৱা। ঠিক আছে ছাৰ, লিখি দিবা। শুনা ছাৰ। অহাকালি 9 বজাৰ ভিতৰত অফিচত আহি যাবা। ঠিক আছে ছাৰ। মই অফিচতে থাকিম। হয় হ'ব? অ'কে ছাৰ। তোমালোকৰ কাম পাক্কা, এতিয়া তোমালোক যাব পাৰা। ঠিক আছে পাৰিবা? কথা নাছিল। বেটাই মাল খায় বে। কি কৰোঁ, বছক কথাটো কৈ দিওঁ, জনাব লাগিব। জনাই দিওঁ দে, বুজিছোঁ। ৰকি নজনাও নেকি? ইয়াৰ সম্পত্তি আমাৰ কৰিব লাগিব। আমি ছাৰৰ লগত মদ খাব লাগিব। খাব লাগিব। কি
আমি আজিয়ে খাব লাগিছিলোঁ। থৈ আজি খোৱা আমি কাম দিলেহেঁতেন নেকি? আমি খাম, প্ৰথমে আমি সোমাই লওঁচোন। বাৰু এইবোৰ কথা আমি পিছত পাতিম, এতিয়া বল। ক'ত থাকক ইমান দেৰি লাগে? নাই ছাৰ, পাকঘৰ কামত আছিলোঁ। কামচা চাম এইফালে। কাঞ্চা, তই কিবা কামত লাগি আছিলি নেকি? হয় ছাৰ, মই পাকঘৰ কামত লাগি আছিলোঁ। ঠিক আছে, পাকঘৰৰ কাম কৰ বাৰু। মোৰ কাৰণে পেক এটা বনাই আন যা। ঠিক আছে ছাৰ, আনি আছোঁ। আজি খাব লাগিব, নহ'বা উদ্দেশ্যটো কিছু নহ'ব আমাৰ, বুজিছ? কাঞ্চা, আজি দুপৰীয়াৰ কাৰণে কি বনাইছ? তৰকাৰী? মুৰ্গী মাংস বনাইছোঁ ছাৰ। গুড আফটাৰনুন ছাৰ। গুড আফটাৰনুন। আহা বহা। ছাৰ, আজি অফিচৰ পৰা সোনকালে আহিল যে? মিষ্টাৰ ছানি এণ্ড ৰকি, য়েছ ছাৰ। ইউ আৰ য়ং বয়জ। মই অফিচৰ পৰা সোনকালে অহা উদ্দেশ্যটো হ'ল মই আজি এটা মিছনত যাম বুলি ভাবিছোঁ। হয় ছাৰ। আৰু আশা কৰোঁ এই মিছনটোত তোমালোকো যাবলৈ ৰেডি থাকিবা। আৰ ইউ ৰেডি? ৰেডি ছাৰ। ৰেডি। গুড বয়। বাহ 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 ছাৰ। য়ং বয়, মই কথা এটা ভাবিছোঁ, এনেকুৱা পেগ এটা তোমালোকেও লৈ লোৱা নাই, ভাল লাগিব। অভ্যাস আছে ছাৰ, কিন্তু Don't mind, my boys. We are partner now. Don't mind. Take it easy. কাঞ্চা, কাঞ্চা, আৰু দুটা পেগ লৈ আহিবি। Young boys, take it easy. Don't mind, don't mind. Take it easy. বছ, কিয় মাতিছিল আপুনি আমাক? দাস এণ্ড কোম্পানীলৈ মই পঠিয়াইছিলোঁ তহঁতক। ই বছ, আমি আপোনাক নহয় বুলি কৈছোঁ নেকি? মোক দাসৰ বৰবাদী লাগে। চিন্তা নকৰিব বছ, আমি দাসৰ লগত মদ খাব পৰা হৈ গ'লোঁ। তহঁতে মদ খাওঁ, ড্ৰাগছ খাওঁ, মোৰ তাৰ লগত কোনো মতলব নাই। মোৰ মাত্ৰ কাম লাগে। অ'কে বছ, আপুনি ইমান চিন্তা কৰিব নালাগে। এসপ্তাহৰ ভিতৰত কাম চেছ হৈ যাব। হ'ব, যা এতিয়া তহঁত।
ৰচোন কি চাওঁতে চাওঁতে আমাৰ এসপ্তাহেই হৈ গ'ল, কিন্তু এতিয়ালৈকে আমাৰ কামটো নহ'ল। কাম ক'ৰ পৰা হ'ব? তই কামটোত গুৰুত্ব দিছ নেকি? কি গুৰুত্ব দিব লাগে বে? এতিয়া দাসক পূৰা মদ খুৱাব লাগে হয় ঠিক আৰু আমি মদ খোৱা এক্টিং কৰিব লাগে। ঠিক আছে ৰকি, মিছন ষ্টাৰ্ট। আৰু কি চানি আছে নাই? হয় মই মিছনটোৰ কথা যে কৈছিলোঁ, এই মিছনটোৰ কাৰণে এতিয়া আমি যাব লাগিছিল নহয়। নাই 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 নাই, তোমালোকে ভয় কৰিব নালাগে। জানো বাবা, তোমালোকে যে ভয় নকৰা সেইটো কথা মই জানো, আৰু মোৰ তকদিৰ ভাল আছিল, সেইকাৰণে মই তোমালোকক মোৰ লগত পাইছো ন। আমি মিছনটোত যাব লাগিব এতিয়া। তোমালোক এজ চুন এজ পচিবল আহি যোৱা। নাই দেৰি নকৰিবা, আমি এডোখৰলৈ গৈ আছো। নতুন কোম্পানী এটা খোলা চিন্তা কৰিছোঁ, সেই মাটি এডোখৰ চাব লাগে। কথা হৈছে, যদি নিদিয়ে তোমালোক কি কৰিবলৈ আছা? ফিনিছ কৰি দিবা, ফিনিছ কৰি দিবা, বাকী মই কৰিম। ঠিক আছে, বাকী মই কৰিম, চিন্তা নকৰিবা, আহি যোৱা। গুড বয়। অ'কে ছাৰ, গৈ আছোঁ দিয়ক। ঠিক আছে। কাঞ্চা, ইয়াতে বহুত দেৰি কৰিছে। ছাৰ আহিলা তোমালোক? হয় ছাৰ, অলপ পলম হ'ল, বেয়া নাপাব, চৰি ছাৰ। ঠিক আছে, আহিলা? হয় ছাৰ। ঠিক আছে, দেৰি নকৰে, এনেই দেৰি হৈছে। হয় কাঞ্চা, এইটো ভৰাই লওঁ। ঠিক ব'ল ছাৰ, ব'লক। ৰকি, ছাৰ চানি, মই এই নতুন প্ৰজেক্টটোৰ কাৰণে যিটো মই মদৰ ফেক্টৰী কৰিম বুলি ভাবিছোঁ, হয় ছাৰ। সেই মদৰ ফেক্টৰীটোৰ কাৰণে মই এই প্লটটো চাইছোঁ। কেনেকুৱা লাগিছে চোৱাচোন? বেষ্ট হয় ছাৰ, আহল বহল ধুনীয়া হ'ব আমাৰ ফেক্টৰী। ইয়াত এটা প্ৰশ্ন আহিল, কওকচোন ছাৰ। কেইবাজনো মানুহে এই প্লটটো চোৱা আৰম্ভ কৰিছে, সিহঁতৰ চকু এই প্লটটোত। গতিকে মই এটা কথা আশা কৰিছোঁ, যাতে এই প্লটত আমাৰ বাদে কোনেও চকু দিব নোৱাৰে, তাৰ কাৰণে তোমালোক সাজু থাকিব লাগিব। যদি কোনোবাই এই প্লটটো বিচাৰে, ফিনিছ কৰি দিব লাগিব। পাৰিবানে? অ'কে ছাৰ, আপুনি টেনশ্যন ল'ব নালাগে ছাৰ, এই প্লটটো আমাৰে হ'ব। বাছ, কোনকেইটা মানুহ আজিয়ে নহ'লে ফিনিছ কৰি দিওঁ নেকি ছাৰ? নালাগে, সময় আছে। ঠিক আছে। ৰকি, মই তাক মাতি পঠিয়াইছিলোঁ আৰু সি আহিম বুলি কৈছে। চ' তই ফোন এটা মাৰচোন, সি দেৰি কৰিছে। সি মানে কোন? সি আহি কি কৰিব? তই একোৱেই নাজাননে? মই বছৰ কামলাটোক মাতিছিলোঁ। কাঞ্চা, সি কি কৰিব? আৰে গোটেই প্লেনটো তাৰ। তেনেহ'লে তালৈ ফোন এটাকে কৰোঁ ন। হেল্ল', মই ৰকিয়ে ক'লোঁ। ক'ত আছ তই? তোৰ কাৰণে যে ৰাতিপুৱাৰ পৰা ৰখি আছোঁ, আহ জল্দি, আমাৰতো দেৰি হৈছে। গুড মৰ্ণিং। তোক তেতিয়াই খবৰ দিছোঁ, আৰু তোৰ আহোঁতে ইমান দেৰি লাগে নেকি? এই ঘৰত কাম কাজ কৰি থাকোঁ যে। কাম কি হ'ব এতিয়া? কাম এগ্ৰিমেণ্ট হ'ব লাগিব ভাই, এগ্ৰিমেণ্ট। কিহৰ এগ্ৰিমেণ্ট লাগে হা তোক? ভাতটোতো এনেও পাবি। ঠিক আছে, হ'ব। যি সন্ধিয়া কাম
চানি তুমি মোক ব্ৰেকআপ দিয়া দি দিছা যে মই পাগল দৰে বিচাৰি ফুৰিছোঁ চানি ফোন কৰিলেও ৰিচিভ নকৰা তুমি জানানে মই কেনেকুৱা মানসিক অৱস্থাত আছোঁ ৰিয়া মই বহুত টেনশ্যনত আছোঁ বুজিছা শুনা মই এটা ডাঙৰ মিছনত আছোঁ আৰু এইবোৰ কৰিব মোৰ সময় নাই কি তাৰমানে এইবিলাক নাটক আছিল সেইবিলাক কৰি তুমি মোক ইম'চনেল ব্লেকমেইল নকৰিবা আৰে মোৰো এটা জীৱন আছে কি কথা তোমাৰ জীৱনত মোৰ কোনো ৰিলেশ্যন নাই সেইবিলাক বাদ দিয়া আৰু এতিয়া মোক তুমি অকলে থাকিব দিয়া আৰু তুমি মোক এতিয়া পাহৰি যোৱা কি ক'লা ইমান দিনৰ ৰিলেশ্যনটা মই পাহৰি যাব লাগিব এতিয়া এতিয়া কি কৰা কৰা মই আহিলোঁ চানি ৰ'বা বৰ্ণিল অ বৰ্ণিল এইফালে আহা আহা বহা মই অফিচলৈ যাওঁ কিয় বাবা আজি স্কুলৰ গাৰ্জেন মিটিং আছিল ঠিক আছে বৰ্ণিল মই চেষ্টা কৰিম যদি সময় পাওঁ মই আহি যাম বাৰু হা নহয় পাপা চবৰে দেউতাৰ যাব তুমি কিন্তু যাবই লাগিব মইতো চেষ্টা কৰিম বুলি কৈছোৱেই ন তুমিতো অফিচ পোৱাৰ লগে লগে মদ খাই দিবা চব পাহৰিয়ে যাবা তুমি কি মদ খোৱাটোকে কৈ থাকা মই আহিম বুলি কৈছোঁ নহয় পাপা তুমি মদ খোৱাটো এৰি দিয়াচোন তুমি এনেকৈ মদ খাই থাকিলে আমাৰ একো নাইকিয়া হৈ মদ মদ কৈ থাকা তুমি মই মনৰ দুখত মদ খাওঁ যিদিনাখন এই পৃথিৱীৰ পৰা মাৰে গুচি গ'ল সেইদিনাখনৰ পৰা মনৰ শান্তিৰ কাৰণে তেওঁক পাহৰি থাকিবলৈ কাৰণে মই মদ অকণমান খাওঁ তোমাক মই কি দিয়া নাই তোমাক কিবা অভাৱত থৈছোঁ নেকি তোমাক ভাল স্কুলত পঢ়াইছোঁ যি লাগে তাক দিছোঁ তুমি সেই একেষাৰ কথাকে তুমি সদায় কৈ কৈ মোক অলপ অশান্তি দিছা তোমাক এইবিলাক কথা মই ভাল নাপাওঁ দেই বৰ্ণিল নহয় পাপা মই তোমাক হেৰাব নিবিচাৰোঁ মাকটো হেৰালোৱে ঠিক আছে বৰ্ণিল মই অফিচলৈ আহিছোঁ মই চেষ্টা কৰিম তোমাৰ মিটিঙলৈ আহিবলৈ দেই তুমি স্কুল যাবা ৰাতিপুৱা যে কিবা এখন লোৱা যাম নেকি তোমালোকো যে আৰু দেই ঠিক আছে তোমালোকৰ মন গ'লে এইটোতো আৰু মোৰ প্ৰিয় বস্তুৱে কাম তাক কৰি দিওঁ ঠিক আছে কামচা হয় কামচা চাই মাতিছিলে চানি আৰু ৰখিয়ে ৰাতিপুৱাই গ'লে কিবা অকণমান কৰে চা পেক তিনিটা বনাই হ'ব ছাৰ লোৱা লোৱা young boys এনজয় কৰা থেংক ইউ ছাৰ Cheers. কি মোৰ জীৱন বৰ্তমান এয়াই আৰু তোমালোকে চোৱা সেই মানুহজনী জীৱনৰ পৰা গুচি যোৱাৰ পিছত মোৰ সৰ্বশান্ত একমাত্ৰ মোৰ ল'ৰাটোৰ কাৰণেই মই জীয়াই আছোঁ এই বিশাল সম্পত্তিৰ মালিকৰ কাৰণে তাক মই আগুৱাই গৈ আছোঁ সিও কি কৰে তাৰো মনটো বহুত দুখ খালি মাকৰ চিন্তাত থাকে
মই মদ খোৱাৰ কাৰণে সি অলপ বেয়াও পায়, কিন্তু মদ খাবই লাগিব নে কি কোৱা? কি হ'ল, তোমালোকৰ হৈ গ'ল নেকি? হয় ছাৰ। ছাৰ আমাৰ হৈ গৈছে। আপুনি জ্যেষ্ঠ মানুহ, আপুনি অলপ লওক ছাৰ। অ'কে বইজ, মইতো ল'বই লাগিব। বছৰতে কামেই নিদিয়া হৈছে। ঠিক আছে, আৰু মই কাম চাম কৰি দিবাচোন, আৰু অলপ কৰি দিবলৈ দেই। মই অলপ আৰু কৰোঁ। ঠিক আছে, আৰু অলপ বহুত বেছি হৈ গ'ল পোৱাকেই। কি কৰি আছিলা? কি হয় এইটো কিহৰ ঠাই? সিহঁতে দেৰি কৰিছে, ফোন এটাকে কৰি চাওঁ নেকি? তহঁত ক'ত আছ? কাম হ'লনে নাই? তহঁত সোনকালে আহ। ঐ দেচোন ফোন কৰি পাগল কৰি আছে বে। হয়, সি আমাক পাগল বুলি ভাবিছে নেকি? আমি কষ্ট কৰিম আৰু তাক আমি সম্পত্তি দিম। কি হ'ল, ইমান দেৰি কিয় হ'ল? কাম হ'ল তোমালোকৰ? হৈ গ'ল গুৰু। ডকুমেণ্টছ ক'ত দিয়া? কি আমাক মূৰ্খ বুলি ভাবিছ? আমি কষ্ট কৰিম আৰু তোক সম্পত্তি দিম। কি হ'ল? কি ইয়াক দি দে ডকুমেণ্টছ। ইয়াক পানীতে পেলাই দিব, মাছে খাই আমাক আশীৰ্বাদ দিব। বৰ্ণিল, বৰ্ণিল। কি হ'ল কাঞ্চা? কাঞ্চা কাঞ্চা কৰি নাথাকিবি, আৰু বাপেৰক কৈ দিবি 1 ঘণ্টাৰ ভিতৰত ঘৰ খালী লাগিব। পাপা আমি এতিয়া কলৈ যাম? মই নেজানো বৰ্ণিল, মই নেজানো কলৈ যাম। মুখে ৰক্ষী আৰু চানি, যাক মই ইমান বিশ্বাস কৰিছিলোঁ, মোৰ জীৱনৰ মোৰ নিজতকৈও সিহঁতক বিশ্বাস কৰি ভাল পাইছিলোঁ, কিন্তু সিহঁতে এনে এটা কাম কৰিব বুলি মই সপোনত ভবা নাছিলোঁ। তোক লৈ মই কলৈ যাম বৰ্ণি, কলৈ যাম? প্ৰিয় দৰ্শক, মদে মানুহৰ জীৱনত কেনেকৈ ধ্বংস কৰি পেলাইছে তাৰ এটা আমি বাৰ্তা দিবলৈ চেষ্টা কৰিছোঁ। এই নিচাজাতীয় দ্ৰব্যৰ পৰা বহু আঁতৰত থাকে, তাৰ কাৰণে আপোনালোকলৈ আমি বাৰ্তা প্ৰেৰণ কৰিলোঁ।